শালা কোনো কতো নাই দেখো কবাৰ উচ্চু আজি গৰু এইটো মানে মানুহ এইটো এইটো খুজোৱা আছে নেকি ভদ্ৰেশ্বৰ তইনো কি যা আছা তে খুজোৱা টকাই চাইছো ৰ বৰ ঠগো আছে দেখো তই কি আজিকালি চাইনা গাখীৰ খোৱা কৰিছে নেকি নাই ৰ আজিকালি ভাইৰে লাভলি হোৱা কৰছো না সেইকাৰণে ঠগ আছো ভালে হৈছে দে দেই তোক দুই হাপি চিপি চাপতে দে আৰু কিবা কব লগা আছে নেকি যাওঁ মই ৰচো ৰাবি ৰ এই যে গৰু বিহু না 48টা গৰু মই ধোৱাৰ কাৰণে ঠিকে লৈছো তাতে মোক অলপ সহায় কৰি দিব লাগিব অলপ লাও বাংনা আনি দিবি এনেকৈ অলপ লাগি জাগি দিবি আৰু ভদ্ৰে 48টা গৰু আনিছা আৰু দুটা দিলো 50টা হলো এই মই এতিয়া বুদ্ধিৰামক বিচাৰি যাওঁ ৰ বুদ্ধিৰাম আৰু তোক ধৰিলি 50টাই হ'ল তই এতিয়া যা লাও আৰু বাংনা ৰেডি কৰ হয় নেকি মণ্ডল বাগান পাই লাও আৰু বাগনা লৈ আহো এই বিহুৰ বতৰত ইমান পিঠা ধৰে ক'ত যায় পিছে পিছে ময়ো যাব লাগিল বুদ্ধিৰামকো বিচাৰি যাওঁ এই বুদ্ধিৰাম লাগি যায় বুদ্ধিৰাম এই বুদ্ধিৰাম ধুনীয়া বৰালি বৰালি কি বৰালি বুদ্ধিৰাম এই ৰাস্তাৰ ওপৰত ক'ত বৰালি সঁচা কৈছো পথাৰতো পানী হয় নাই ধুনীয়া বৰালি ছোৱালী বৰালি ছোৱালী এই পাৰ হৈ গেল এই মোৰ আগে আগে আহিছিলে সেইটোৱেতো কৈছো সেইটো কটনি সেইটো পকাহুৰা গাৰ্লফ্ৰেণ্ড তোমালে কিমাননো মৰম মই মৰমৰ সুগভীৰ নৈ বহাগৰ বতৰা হয় বহাগৰ বতৰা হয় ভাবছিলো বৌ বৰলা তাইও বৰালি বিয়াখন পাতি সমাজৰি ছোৱালী বিলাকক এই বৰালি বুলি কোৱা নাযায় বুদ্ধিৰাম ব্ৰহ্মকুমাৰী বুলি ক'ব লাগে মই ভাবছিলো বিয়া নহা পাগিলাক বৰলা বুলি কয় আৰু আপিগিলাক বৰালি বুলি কয় লপে বুদ্ধিৰাম এই তোৰ কথা শুনিলি এই হাগা উজে যাব এতিয়া যৌ মোৰ লগত কাম আছে ক'ত যাবি এই কেইটামান গৰু ধৰি কেনে লৈছিলো ৰ এতিয়া এই বুজাব কৈছিলো সি লাও বাংনা আনবো এতিয়া যৌ গৰু ধোৱা চিকেট কৈছে তই লৈছো তই জানা নাই দেখুৱা জানো যে গুৱাহাটী ট্ৰেইনিং কৈছ কি তই গুৱাহাটী ঠিকছা তেনেকে নহ'ব নহয় আমাৰ বিহুটোক যদি কোনোবাই বিকৃত ৰূপ দিয়াৰ চেষ্টা কৰে তেওঁক জাতি পুলি বুলি ঘোষণা কৰা হয় হয় তেওঁক চীনৰ পুতাৰে ঘূৰাব লাগে বাৰু বাৰু আজি যিহেতু গৰু বিহু তোমালোকক মই আৰু দুটা নাচ শিকাম বেছি দেৰি নকৰোঁ হয় না গতিকে তোমালোকে মই যেনেকে দিওঁ সেনেকে নাচি যাবা এনেকে হাত দুখন মেলি দিয়া দিয়া 1 2 3 4 1 2 3 4 এনেকে দিয়া মই গাঁৱৰ ই মোৰ পৰা সি মোৰে বিচাৰি কৈ যাম আমাৰ গাঁৱৰ পৰা সেইকাৰণে আমাৰ এই বুঢ়া বয়সত তই মোক জান বুলি মাতিব নালাগে দে এই গৰু বিহুৰ দিনাখনে তই গৰু ধুৱাব লাগে নে এই নাচি শিকব লাগে তাই এই আমাৰ গৰুকেইটা এই ভদ্ৰেশ্বৰক ঠিকাত দিছোঁ ধুৱাবা আৰু এহাত হৈছে সৰু চলি এহাতক মই বিহু শিকাব আহিছোঁ আৰু এহাতৰ ঘৰত ডাঙৰ গিলা গৰু ধুৱাব নহয় এই আমাৰ চব গৰু ভদ্ৰেশ্বৰ নতুন কিয় লৈছে গৰু ধোৱা এই শুনলি নে কৰ্দেনি তই মিছাতে ফোন কৰি থাকা আজিকালি গৰু গোটাই গা ধোৱাৰ কাৰণে ঠিকাত দিব লগা আছে আমাৰ পিঠিহেঁতে একপাল গৰু দেখোন আকলাই ধুই আছে এই কৰ্দেনি এতিয়া আৰু সেইদিন নাই নহয় এই বাৰু যি হৈছে তই বোলে শ্ৰেষ্ঠ বিহু হৈছে আছে আছোঁ সিহঁতক অলপমান শিকাই দি আছিলো তো কত বিহু মাৰি থো মই তুমি গধূলি বিয়া নাচতি মোৰ লগতে দে নাচি যা মৰিলং লাগি যায় আজা তিতি এই বুদ্ধিৰাম এই নাচকি ৰ তোক এবাৰ এই বিহু ফাংচনত বিচাৰিম ৰ মঞ্চৰ ওপৰত এনাই মোৰ টেনচন হৈ আছে এই পূজা আহিব নাই লাও বাংনা লৈ গৰুৰ পৰা ধুৱাব লাগে এফালে মোক গৰুৰ মালিকে ফোন কৰি আছে ধোৱা আহিছে নাই গৰু ধোৱা আহিছে নাই গৰু ভদ্ৰে যোৱা 2 বছৰ নাচতে পৰা নাই এইবাৰ খোলা দিছে নাচিমে পাই মৰি যাং কদ্দেনি তোক যদি উঠে মঞ্চ তই পাত্তাই যাবি কদ্দেনিৰ লগত আৰু শুন আমাৰ মেইন চিন্তা আছে গৰুকেইটা ধুৱাব লাগে এই খোজা আছি তই যাই চাবি লৈ লাও বাংনা এনে কাটতে লাগে
হাও কি খুজাৱা তই আকৌ নানলিয়ে এ ভদ্ৰেশ্বৰ আনছো ৰ কিয় চিন্তা কৰছে আনছে আনছো ৰ টেনশ্যন নলবি বাটটো মোৰ পানী যোৱা নালা এই 50টা গৰুৰ মালা কি দুটা বাংনাই দি হ'ব ঠিকেৰ কাম আগডোখৰা দি গা ধুলি হ'ব খালি তই গোটেই মোক ক'ত মাছ চাৰ খুৱে মাৰিবি কি থাকাকে নকৰে তই খাবা খাবি ন ৰাখ খালি খাৱাৰ কথাই কৈ থাকা ইমান সোপা গৰু আছে মাত্ৰ দুটা বাংনা লৈছি খা দুটা এটা খা হ'ব দে খালি দুটা এটা হ'ব দে এ বুঢ়বা ঘাট এই লাও বাংনা আজি গৰু কেগু মানুহ নাখায় এই দুটা বাংনা আনছে তহঁতে হা এই মহা গৰু আছে হয় নি অ এই লাও বাংনা খোৱা বেলেগ খোৱাবা নৰি কি বেলেগ দেহে তই দৃশ্য লাও না যদি অমিতে দিবি দৃশ্য অমিতে দিলি ভাল হ'ব অমিতে দিবি তই বৰ বস্তুৱে বুদ্ধিৰাম তই কি বুদ্ধি নাই বুলি আছে নেকি মই আণ্ডাৰ মেট্ৰিক পাছ উফ সেই তহঁতৰ কথা শুনিলে মোৰ পিছি ভাই কুহে আহি যাবে ক'ৰবাত কিবা বুজত ধতুৰাৰ ফুল বুলি ৰাখন্তাৰ ফুল কত বেচলো গুৱাহাটী হয় ভদ্ৰেশ্বৰ ঠিকে কৈছি এই নকপিয়ে মই তহঁতৰ নুশুনো ফুটৰ কথা গিলাখান বিহুটো হৈছে আমাৰ জাতীয় উৎসৱ এই বিহুক লৈ পেলাই কোনো বাহিৰা কথা যেন আনবি বিহুটো ভালকে কৰিব লাগে গম পাইছা তহঁতক আশা কৰিলে আটাই মই যাব লাগিব নিজে লাও বেঙেনা বিচাৰি যাওঁ দে মই লোক ভদ্ৰেশ্বৰ মই যাওঁ ৰ এন্দে দেখোন মোক থৈ গেলে ময়ো যাওঁ ৰ মাইনা বাবুৱান তোমালোকে বিহু কি বস্তু অলপমান জানি লোৱা যোৱাৰ আগতে ঐ বকাসুৰ ঠিকে নাথাকে এই নাচিবতে নাচি আহিছে তো চলি মই ভাবছিলো কথাটো বিহু নাচলি নহ'ব নহয় একলাই হয়নে আমি বিহুটো কি বস্তু চব জানিব লাগব গছত কুহি পাত পুলিৰ মিঠা মাত দেখা গাভৰু তক নাথাকে গাত তাকে কয় বিহু সেইটো নহয় ৰ চেপ্টেপে সেইটো নহয়তো আমি বিহুটো কি হয় কেনেকে পালন কৰিব লাগে কেতিয়া পালন কৰা হয় কেনেকুৱা প্ৰক্ৰিয়া আছে গোটেইখিনি জানিব লাগে কি জানিব লাগিব ভদ্ৰেশ্বৰ এই টাকা লাগি আছো এই বকাসুৰে বুজি দিব বিহু কেনেকৈ পালন কৰা হয় এই মক্কেল কেতিয়া মাই তাতে জুকাইছি লগত লাইন মাৰিব আছে এই আধা বয়স যোৱা বকাসুৰ তোৰ এই পত্নীলত আমি লাইন মাৰিব অহা নাই মই গৰুৰ জগলকে চাৰ্ভে লৈছো কি চাৰ্ভে আছে এই নহয় এই বিহু বুলি তোৰ কাৰণে কেন্দ্ৰীয় পাতি লৈছো দে হ'ব দে শুন তেতিয়াহ'লে চলো বিহু হৈছে আমাৰ জাতীয় উৎসৱ এই বিহুৰ ভিতৰত অন্যতম বিহুটো হৈছে আমাৰ বহাগ বিহু বা ৰঙালী বিহু এই বিহুটো আকৌ আমাৰ 7 দিন ধৰি পালন কৰা হয় এই 7 বিহুৰ নাম কি জানানে প্ৰথম দিনা আছে গৰু বিহু তাৰে পিছত মানুহ বিহু তাৰে পিছত গোসাই বিহু তাৰে পিছত তাঁতশালৰ বিহু তাৰে পিছত নাঙল বিহু তাৰে পিছত চেনেহী বিহু আৰু শেষৰ দিনা হৈছে আমাৰ চেৰা বিহু এনেকৈ আমাৰ 7 বিহু পালন কৰা হয় এই বুঢ়বা তই বুজি পাইছে নাই এতিয়া বামুণে মন্ত্ৰ মাতা দি মাতছি ৰ আকৌ বুজি পোৱা নাই হ'ব দে এতিয়া যি কৈছি সোমাই থওঁ ৰাতি ঘুমন্তে পাগলে থাকিম এই কি পাকলে থাকা হে বুদ্ধিৰাম নহয় ভদ্ৰেশ্বৰ ৰাতি এটা এটাকে ভাবি থাকিম আৰু বুজি থাকিম সেইকাৰণে এতিয়া চব শুনি লৈছো ই এটা কম বস্তু নহয় কি কয় ই ৰাতি বোলে ভাবি থাকিব বুজি থাকিব ই এনেকৈ বুজি নাই বুলি ভাবিছে ঠিক আছে আণ্ডাৰ মেট্ৰিক পাছ শুন তেতিয়াহ'লে এই গৰু বিহুৰ দিনা গৰুক লাও বেঙেনা খাবলৈ দি দীঘলতিৰ পাতেৰে কোবাই গা ধুৱাই দিয়া হয় আৰু গধূলি সময়ত গোহালিত ধোৱা দিয়া হয় এই ধোৱাত কি দিয়ে আমাৰ যি পথাৰত থাকে আগ্ৰা আৰু মাখিয়তীৰ পাত দিয়ে তাৰপিছত তোমাৰ হেৰি দিব বিলঙি হাতীৰ সুৰ এনেকুৱা কিছুমান বস্তু খেৰৰ লগত দি ধোৱা দিয়া হয় যাতে মহ দাহ আদি পোক পতংগৰ পৰা গৰু ছাগলী ৰক্ষা পৰি থাকে আৰু বিচনীৰে গৰুক বিচি সিদিনাৰ পৰা আৰু আমাৰ বিচা হয় কিন্তু বিহুৰ আগত বিচা নহয় হয়নে আৰু কিন্তু আমাৰ এই যিবোৰ পৰম্পৰা এই পৰম্পৰাবোৰক কিছুমানে ভেজাল কৰাৰ চেষ্টা কৰি আছে এই বুদ্ধিৰাম এই ভালকে শুনিলো শুনি আছো আৰু এই বিহুটি আমি সঠিকভাৱে পালন কৰিব লাগে আৰু সকলো নীতি নিয়ম আমি মানি চলিব লাগে কথা দি এতিয়া বুজি পালো আৰু চলি তহঁতে বুজি পাইছে নে আপোনালোকে বুজি পাইছে এতিয়া কি চাই আছে যাওক বিহু নাচিবলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাক আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ লগতে আমাৰ এই ফাটাফাটি এণ্টাৰটেইনমেণ্ট পৰিয়ালবৰ্গৰ পৰা আপোনালোকলৈ আগন্তুক ৰঙালী বিহুৰ বহুত বহুত মৰম শুভেচ্ছা জনালোঁ